নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। সকলোৱে চাগে কলেজত স্কুলত পাতিছে, তো আমিও এতিয়া কলেজলৈ গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকিব একেলগে। এতিয়া আমি পূজা আৰু মই চাইকেলতে গৈ আছোঁ। পৰা শিক্ষক দিৱসৰ বহুত শুভেচ্ছা থাকিল সকলোলৈকে। আৰু আমাক শিক্ষাদান কৰা আমাৰ শিক্ষাগুৰুসকললৈ বহুত শুভেচ্ছা থাকিল। এতিয়া আমি গেলাৰীত পাই গ'লোহি আৰু এতিয়া আমি গাড়ীত যাম। গাড়ী যাবলৈ লওঁতে ভাইটি বৰপথাৰলৈ যাবলৈ আহি আছিলে। তাৰ লগতে গুচি আহিলোঁ। যিহেতু সিও বৰপথাৰলৈকে যাব, তো তাৰ লগতে গুচি গ'লোঁ। তো ভিডিঅ'টো চাই থাকিব একেলগে, যিখিনি পাৰোঁ দেখুৱাই যাম। এতিয়া আহি বৰপথাৰ টাউন পাই গ'লোহি। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া কলেজ পাই গ'লেহি, সকলো ল'ৰা ছোৱালীবোৰ অহা নাই, আহিবহে। ভিডিঅ'টো চাই থাকিব, সকলোবোৰ দেখুৱাই যাম। এয়া আমাৰ ল'ৰা-ছোৱালীকেইজনীয়ে প্ৰেক্টিছ কৰি আছে বিহু নাচিবলৈ। আজি মঞ্চ শিক্ষক দিৱসৰ বাবে ধুনীয়াকৈ সজাই আছে। এইবোৰ নাচি নাচি ওলাইছে ৰচকীয়া।
সহকৰ্মীবৃন্দ আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজি যিখন সভা অনুষ্ঠিত কৰিছা, এই সভাখন অনুষ্ঠিত কৰি ভাৰতবৰ্ষৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি আৰু প্ৰথমজন উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণক এহাতেদি স্মৰণ কৰিছা আৰু দ্বিতীয়তে তেখেতৰ আহ্বানৰ প্ৰতি সন্মান জনাই প্ৰত্যেক বছৰে ভাৰতবৰ্ষত কেতিয়াৰ পৰা আচলতে আৰম্ভ হৈছিল এই কথাটো ঠিক লিখিত ৰূপত নাই যদিও বহু সংখ্যক লোকৰ মতে এইবাৰ এইটো 61 সংখ্যক আৰু কোনো মতে এইটো 62 সংখ্যক শিক্ষক দিৱস। যি নহ'লেও আমি সকলোৱে জানো যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো যেতিয়া তেখেতৰ ছাত্ৰ ছাত্ৰীসকলে উদযাপন কৰিবলৈ গৈছিল, তেতিয়া তেওঁ আহ্বান জনাইছিল যে মই যদিও উপৰাষ্ট্ৰপতি, মই যদিও ৰাষ্ট্ৰপতি, তথাপিতো মই নিজকে শিক্ষক হিচাপে চিনাকি দিয়ে বেছি ভাল পাওঁ। গতিকে মোৰ এই দিনটো শিক্ষকসকলৰ নামত উৎসৰ্গীকৃত হ'লে মই বেছি ভাল পাওঁ। এই আহ্বান তেওঁ ছাত্ৰ ছাত্ৰীসকলে ৰাখিছিল আৰু তেতিয়াৰ পৰাই ভাৰতবৰ্ষত এই 5 ছেপ্টেম্বৰ দিনটো শিক্ষাগুৰুসকলৰ নামত উৎসৰ্গ কৰি শিক্ষক দিৱস হিচাপে পালন কৰা হৈ আহিছে।
ভিডিঅ'টো কেনেকুৱা হ'ল নাজানো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই লগ পাম আন এটা ভিডিঅ'ত